হাই হেল্ল' নমস্কাৰ আৰু ছেকেণ্ড এপিছ'ডটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ কালি গাড়ী চাৰিবিলাক ইয়াতে আছিলে, বাকী হোমষ্টেটো দেখালোৱে। হোমষ্টেটো কেনেকুৱা, আমি থকা হোমষ্টেটো আপোনালোকক দেখাই দিওঁ। এটা শুই আছে, উঠাই নাই এইটো এটা হোমষ্টে মানে ৰুম, আৰু ইয়াতে বাথৰুম চাথৰুমবিলাকো একদম পূৰা চাফা থাকে। ভিডিঅ'টোত লগাই দিছোঁ, আপোনালোকে চাই ল'ব। তো এতিয়া আমি ছেকেণ্ড ডে 2-3টামান স্পট মানে চাই থৈছোঁ, আমি তাতে যাম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিছোঁ। আৰু যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পূৰা মজাকৈ মেগীও বনাইছে, এইফালে কণী বইল হৈ আছে আৰু মই এইফালে ভেজ ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে অলপ যোগাৰ কৰোঁ। ওলাই গ'লোঁ, চবেই ৰেডি, বেগ চেগ লৈ একদম পূৰা এইফালে হেল্ল' নাই ব'লা ব'লা যাব লাগে। এইখন বাংলাদেশ গাইজ। গাইজ এইটো এটা স্পট হৈ গ'ল। আজি আহিলোঁ কিংডম ৱাটাৰফল। আপোনালোকে গোটেইখন চাওক না, ৱাটাৰফল। ইয়াৰ পৰা মানে কিমান ৱাটাৰফল পৰি আছে মই নিজেই মানে গম পোৱা নাই। 1, 2, 3, 4, 5, 100টামান থাকি ইয়াতে ৱাটাৰফলে পৰি আছে নেকি, বেছি কৰিলোঁ অলপ। 10-15টামান আছে আৰু মানে ইমানবিলাক মানে ৱাটাৰফল লুকা। হে গাইজ, এইটোৱে হয় কিংৰেমু ৱাটাৰফল। এটা মেঘালয়ৰ চবতকৈ বিউটিফুল ৱাটাৰফল হয় আৰু বহুত ফেমাছো হৈ আছে এইকেইদিন ইনষ্টাগ্ৰামত। সেইটো কাৰণে ভাবিলোঁ চাবৰ কাৰণে। আৰু এদিন আহিছিলোঁ মই, কিন্তু মানে ইমান ভালকৈ ভিউটো দেখা নাছিলোঁ। আজি মানে আহিছোঁ, ভিউটো পূৰা বঢ়িয়া দেখা পাইছোঁ। মানে আজি লাকটো ভাল আছিলে। তো সেইখিনিয়ে। তো এতিয়া আমি যাম নেক্সট লোকেশ্যনত, আৰু সেইটো লোকেশ্যন ক'ত হয় মই আপোনালোকক কৈ আছোঁ। তো অলপ দেৰি আছে। চলো যাতে हैं, चलो चल तो Giving up is not in our blood, sir. কিমান লৈছে জালমুড়ি প্ৰাইচ? 20 টকা। 20 টকা নহয়, কেইটকা? 50 টকা। 50 টকা লৈছে। আৰু মই এইফালে কোক আৰু চিপছ লৈ লৈছোঁ। আৰু আপোনালোকে এইটো আগত যিটো দেখা পাইছে এইটো হ'ল গাৰ্ডেন অফ কেফ। আমি যাম ইয়াৰ আগলৈ আৰু আপোনালোকক দেখাই আছোঁ আৰু কেনেকুৱা হয় সেইটো। তো আপোনালোকে আহিব পাৰিব, ঠিক আছে। আৰু বন্ধুসকল, আমি গৈ পালোগৈ পুংলিয়াৰ ৱাটাৰফল। ইয়াৰ পৰা 3 কিলোমিটাৰমান খোজ কাঢ়িব লাগিব, মানে এইফালেদি যাব লাগিব। আৰু ইয়াতে আমি এণ্ট্ৰি কৰিব লাগিব এতিয়া 50 টকাকৈ। বঢ়িয়াকৈ এণ্ট্ৰি চেণ্ট্ৰি কৰি আমি ট্ৰেকিং কৰিব লাগিব বহুত দূৰ, মানে 1 ঘণ্টামান ট্ৰেকিঙে হ'ব। ইয়াতে এইবিলাক দোকান চোকান আছে, এইফালে ট্ৰেকিং কৰি যাব লাগিব এতিয়া তললৈ পূৰা চবেই। গাইজ, মই মানে সৰুতে এটা বহুত ডাঙৰ ভুল কৰিলোঁ, সাঁতুৰিব নিশিকিলোঁ বে। সেইটো কাৰণে 100 টকা দি পেলাই লাইফ জেকেট এটা ল'ব লগা। আৰু ইয়াৰে পৰা ভিউটো চাওক, এনেকুৱা মজা ভিউ। ডাৱৰ তলত আছে, দেখিছেনে এইবিলাক ডাৱৰ চব। ৱাও, ভৰি কেনেকুৱা কঁপিছে বে মোৰ। আখিৰকাৰ গাইজ আহি পাইছোঁহি। পানীৰ আৱাজ শুনিছেনে? আপোনালোকে শুনা পাইছেনে নাই নাজানো, কিন্তু মইতো শুনা পাই আছোঁ একদম পৰা। সেইফালে মানুহবিলাক বহি আছে, সেইটোৱে হয়। মোৰ ভৰিখন কি কঁপিছে বে, কি ৱাও। কষ্ট কৰি আহিছোঁ, কিন্তু কিবা এটা ফল পাইছোঁ, ভাল লাগিলে। আৰু গাইজ
এইটোৱে হয় ৱাটাৰফলটো অলপ কষ্ট হৈছে কিন্তু আহি পেলাই কিন্তু বহুত ছেটিছফেকশ্যন মানে ভাল লাগিছে আৰু আহিলোঁ মেলিলোঁ এনজয় কৰিলোঁ এতিয়া উঠি যাওঁতে টিকা পাতিব এতিয়া সঁচাই ভাল লাগিলে আজি অলপ ক্ৰাউডটো বেছি আছিলে কিন্তু ছেটিছফেকশ্যন তো এতিয়া হোমষ্টে যাওঁ নে ক'ৰবাত বেলেগ স্পটত সোমাওঁ এইটো আপোনালোকক কৈ আছোঁ ভিডিঅ'টো লাষ্টলৈকে চাওক বহুত ডেঞ্জাৰ ৰাস্তা কিন্তু গাইজ আপোনালোকে আহিলে অকণমান প্লিজ চাই চিন্তি অলপ চম্ভালি আহিব ৰাস্তাটো এতিয়ালৈকে হোৱা নাই মানে বহুত খলা বোমা আছে কিন্তু ভাল লাগিব কিয়লৈ ধুনো নাহা কিয়া পাৰিবি আহি যা Look at the view guys কেনেকুৱা অভিজ্ঞতা গাইজ ফ্ৰেণ্ড কেইটামান লগ পালোঁ ইয়াতে তেহেঁতো ওপৰলৈ উঠি আছিলে কিন্তু ফাটিছে গোটেইকেইটাৰে আমাৰ 5 জনৰ এতিয়া অৱস্থা বেয়া যাওঁতে ভৰি কপি কপি গৈছিলে আৰু এইফালে আমাৰ নামটো কি ভাগ্যশ্ৰী তোমাৰ ৰিচা আৰু তোমাৰ কৃষ্টি আৰু এইফালে ষ্ট্ৰক হোৱা পাৰ্চনটো যাৰ কাৰণে ৰখি ৰখি আহিব লগা হৈছে ঠিক আছে লগ পাই আছোঁ ওপৰত গৈ अबे साले Mambo. Chopper. হে গাইজ আমি ইয়াৰে পৰা ওলালোঁ এতিয়া মানে আমি বজাৰ কৰিবলৈ গৈ আছোঁ অলপ বজাৰ কৰি লওঁ মাংস চাংস যি পাৰোঁ যি হেৰি কৰোঁ যি পাৰোঁ আমি কৰি ল'ম তো সেইখিনি কৰি পেলাই ডাইৰেক্ট হোমষ্টে যাম ভাত চাত বনাম খাম পাৰ্টি কৰিম আৰু শুই থাকিম ৰাতিপুৱা আকৌ ব্লগটো ষ্টাৰ্ট কৰিম হয় নাই আকৌ লগ পাই আছোঁ এপিছ'ড 3 মানে এইটোৰ ক্লিপৰ 3টা ভিডিঅ' ওলাবলৈ গৈ আছে তো আপোনালোকে চাই পেলাই লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আমি এতিয়া লোকেল মাৰ্কেটত সোমাই আছোঁ দেখিছেনে এইকেইটাই গোটেই চব্জি তব্জি লৈ আছে এইখন লোকেল মাৰ্কেট যেনেকৈ আমাৰ গণেশগুৰিতো আছে এনেকুৱা এখন আৰু ইয়াৰ পৰা এতিয়া বজাৰ চজাৰ কৰি লওঁ বজাৰ চজাৰ কৰি লৈ হোমষ্টেত যাই খাওঁ খাই লৈ শুওঁ আৰু কালি ৰাতিপুৱা ঘূৰিব যাব আছে তো এতিয়ালৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ তো এতিয়ালৈ বাই